হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, ৱেলকাম টু আছাম বৰ্ড একাডেমি। আজি তোমালোকৰ আমি যি 5 নম্বৰ চেপ্টাৰটো আৰম্ভ কৰিছিলোঁ তাৰ আধৰুৱা হৈ থকা 4 নম্বৰ অংকটো আছে। তলৰ কণবোৰ সমান্তৰ পদ্ধতিত আছে। যিবিলাকে সমান্তৰ পদ্ধতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ ডি নিৰ্ণয় কৰা আৰু পৰৱৰ্তীকৈ তিনিটা পদ নিৰ্ণয় কৰা। ইয়াত চোৱা 1 নম্বৰ অংকটো আমি বহীত উঠাই লৈছোঁ। 2, 4, 8, 16 এনেকে আছে এই সমান্তৰ পদ্ধতিটো। এইটো এটা এপি গঠন কৰিছে নে কৰা নাই আগতে চাব লাগিব। ইয়াত চোৱা এৰ মান কিমান 2 আৰু সাধাৰণ অন্তৰ ডিৰ মান কেনেকৈ ওলায়, দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিব লাগে, a2 - a1। ইয়াত চোৱা a2 কিমান 4, তাৰ পৰা কি বাদ দিম a1 2 কিমান হ'ব 2 হ'ব। তাৰপিছত আকৌ a3 ৰ পৰা a2 বাদ দিম, a3 মান কিমান 8, তাৰ পৰা a2 মান কিমান 2, a2 মান কিমান 4, 8 পৰা 4 গ'লে কিমান হয় 4। ইয়াত চোৱা তোমালোকে ই এপি গঠন কৰিছে নেকি, কৰা নাই। গতিকে এই ই এপি গঠন কৰা নাই, এতে তোমালোকে লিখিব পাৰা এতেকে ই এপি গঠন কৰা নাই। আৰু যদি কৰিলে হয় তেনেহ'লে ইয়াৰ আমি পৰৱৰ্তী তিনিটা পদ নিৰ্ণয় কৰিলো হয়। এতিয়া আমি 2 নম্বৰ অংকটো কৰিম। 2 নম্বৰ অংকটোত দিয়া আছে 2, 5/2, 3, 7/2। ইয়াত চোৱা আমি বহীত উঠাই লৈছোঁ। এইটোতো আমাৰ প্ৰথম পদ কিমান a = 2 আৰু সাধাৰণ অন্তৰ কেনেকৈ ওলায়, এই দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিব লাগে, তৃতীয় পদৰ পৰা দ্বিতীয় পদ বাদ দিব লাগে, এনেকৈ উলিয়ায়। গতিকে দ্বিতীয় পদ কি আছে 5/2, তাৰ পৰা কি বাদ দিম আমি a1 মান প্ৰথম পদ কিমান হ'ব, লসাগু তলত 2 থাকিল, 2 পূৰণ 2 এইটো আমাৰ ভগ্নাংশৰ যোগ বিয়োগৰ অংক। 2 পূৰণ 2 কিমান 4, ওপৰত 5 আছে, 5 মাইনাছ আছে, 5 আৰু মাইনাছ থাকিল, 2 2 গুণ 4 হ'ল। গতিকে কিমান হ'ব 5ৰ পৰা 4 গ'লে 1/2। এইটো আমাৰ ডিফাৰেন্স সাধাৰণ অন্তৰ। ঠিক তেনেকে আমি আন এটা উলিয়াই চাওঁ একে ওলাই নে নোলায়। a3 মান কিমান 3, তাৰ পৰা এইটো বাদ দিম কিমান 5/2। ইয়াত চোৱা তলত 2 থাকি গ'ল, 2 3 গুণ 6, তাৰ পৰা কি বাদ দিম 5, কিমান হ'ব 6ৰ পৰা 5 গ'লে 1, তলত কি থাকি গ'ল 2। চোৱা তোমালোকে সাধাৰণ অন্তৰটো একে ওলাইছে, গতিকে আমাৰ সাধাৰণ অন্তৰ কি হ'ব হাফ হ'ব। এতিয়া যেহেতু ই এপি গঠন কৰিছে এতেকে আমি লিখিম এতেকে ই এটা ই এপি গঠন কৰিছে, এপি গঠন কৰিছে আৰু ইয়াৰ পৰৱৰ্তী আমি তিনিটা পদ উলিয়াম আৰু ইয়াৰ পৰৱৰ্তী তিনিটা পদ হল এতিয়া আমি পৰৱৰ্তী তিনিটা পদ উলিয়াম। পৰৱৰ্তী তিনিটা পদ এনেকৈ উলিয়াই যে অন্তিম পদটো আছিল কিমান 7/2, আমি লিখি লৈছোঁ 7/2, তাৰ লগত কি যোগ কৰিম আমি ডি যোগ কৰিম, সাধাৰণ অন্তৰ যোগ কৰিলে আমাৰ কি হ'ব পৰৱৰ্তী পদ উলিয়াব। ডিৰ মান কিমান ওলালো আমি হাফ ওলালো 1/2। এতিয়া কি কৰে ভগ্নাংশৰ যোগ বিয়োগ, এইটো এটা ভগ্নাংশৰ সংখ্যা 7/2 তাৰ লগত 1/2 যোগ হয়। তলত লসাগু 2 2 হ'ল, তাৰ পৰা 2 দ্বিতীয় হৰণ কৰিলে 1 হয়, 1ৰ লগত 7 পূৰণ কৰিলে 7 যোগ, ঠিক তেনেকে 2 দ্বিতীয়ক একবাৰ, সেই 1 পূৰণ 1 কিমান হয় 1 হ'ল। ওপৰত 8 হ'ল, 7 প্লাছ 1 কিমান হয় 8, আৰু তলত 2 থাকিল 8/2 মানে কিমান 4। গতিকে পৰৱৰ্তী পদটো হ'ল 4, তাৰ লগত আমি আকৌ কি কৰিম ডি যোগ কৰিম, কৰিলে পৰৱৰ্তী পদ উলিয়াব। 4 প্লাছ ডিৰ মান কিমান হাফ, কিমান হ'ব তলত লসাগু 2 থাকি গ'ল, 2 পূৰণ 4 8 যোগ 1 9, 9/2। ঠিক তেনেকে আকৌ আমি 9/2ৰ লগত ডি যোগ কৰিম, ডিৰ মান কিমান হাফ, 9/2 যোগ কিমান হাফ, কিমান হ'ব
2 থাকি গ'ল 9 আৰু 1 ওপৰত 9 প্লাছ 1 কিমান হয় ওপৰত 10 হয় তলত 2 হয় 10/2 মানে কিমান 5 গতিকে পৰৱৰ্তী তিনিটা পদ হল আমাৰ পৰৱৰ্তী তিনিটা পদ হল কিমান 7/2 আছিল তাৰপিছত কি হ'ব আমাৰ 4 হ'ব 4 তাৰপিছত কি ওলাইছো আমি 9/2 তাৰপিছত কি ওলাইছো 5 এনেকে আমাৰ পদবিলাক গঠন হ'ব এতিয়া আমি 3 নম্বৰ অংকটো কৰিম 3 নম্বৰ অংকটো এনে ধৰণৰ -1/1.2 -3.2 -5.2 -7.2 ইয়াত চোৱা তোমালোকে বহিত উঠাই লৈছো -1.2 3.2 5.2 7.2 ইয়াত চোৱা আমি কেনেকৈ উলিয়াম ঠিক আগৰ দৰে এৰ মান প্ৰথম পদ -1.2 আৰু আমাক কি উলিয়াব লাগে ডিৰ মান সাধাৰণ অন্তৰ কেনেকৈ উলিয়াই এই দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিব লাগে এইটোৰ পৰা a1 কিমান এইটোৰ মান -3.2 তাৰ পৰা মাইনাস সূত্ৰমতে মাইনাস a1 এর মান কিমান -1.2 হল এতিয়া চোৱা -3.2 তাৰ লগত এই মাইনাস মাইনাসে কি হয় প্লাস হয় 1.2 এতিয়া তোমাৰ পৰা ধৰি লোৱা দোকানী এজনে 3 টকা 2 পইচা পায় কিন্তু তোমাৰ হাতত জমা আছে 1 টকা 2 পইচা এটু দিয়াৰ পিছত দোকানীজনে তোমাৰ পৰা কিমান পাব 2 টকা পাই থাকিব ঠিক তেনেকে আমি পৰৱৰ্তীও চেষ্টা কৰি কি কৰিম আমি ট্রাই কৰি চাম একে ওলায় নে নোলায় a3 এর পৰা a2 বাদ দিম a3 এর মান কিমান 5 -5.2 তার পৰা মাইনাস সূত্র মতে মাইনাস আহিল a2 এর মান কিমান -3.2 যেটো আমি ইয়াত লিখিছো চোৱা এই মাইনাস মাইনাসে কি হয় প্লাস হয় গতিকে -5.2 প্লাস 3.2 কিমান হল ঠিক তেনেকে -5.2 প্লাস 3.2 যোগ দিলে আৰু -2 থাকে গতিকে চোৱা তোমালোকে যেটো ডিৰ মান একে উলিয়াইছে তোমালোকে a4 এর পৰা a3 ও বাদ দিব পাৰিবা দিলে মান কি ওলাব -2 এ ওলাব গতিকে আমাৰ ডিৰ মান সাধাৰণ অন্তৰ কিমান হ'ব -2 হ'ব এতেকে ইয়াৰ পৰৱৰ্তী তিনিটা পদ হল চোৱা এই আমাৰ অন্তিম পদটো আছিল -7.2 তাৰ লগত আমি কি যোগ কৰিম ডি যোগ কৰিম -7.2 লগত আমি কি কৰিম ডি যোগ কৰিম ডি কিমান -হাফ নহয় সরি -2 গতিকে -7.2 লগত যেতিয়া আকৌ -2 যোগ কৰিম কিমান হ'ব আমাৰ মান -9.2 হ'ব তাৰ লগত আকৌ যেতিয়া আমি ডি যোগ কৰিম ইয়াত আমি কৰিছো চোৱা -9.2 লগত আকৌ যেতিয়া যোগ কৰিম -2 তেতিয়া আমাৰ কি হ'ব মান -11.2 -11.2 লগত যেতিয়া আমি আকৌ -2 যোগ কৰিম -13.2 হ'ব ইয়াত চোৱা কৰিয়ে দিছো এতিয়া আমি 4 নম্বৰ অংকটো নকৰো হেতু তোমালোকে ঘৰত কৰিবা হোমৱৰ্ক থাকিল 5 নম্বৰ অংকটো আমি কৰিম হা চোৱা 5 নম্বৰত আছে 3 plus √2 3 plus 2 √2 3 plus 3 √2 চোৱা তোমালোকে আমি বহিত উঠাই লৈছো প্ৰথম পদ এর মান 3 এতিয়া আমাক কি উলিয়াব লাগে ডিৰ মান কেনেকৈ ওলাই ঠিক আগৰ দৰে এটোৰ পৰা a1 বাদ দিম এটোৰ মান কিমান 3 √2 তাৰ পৰা কি বাদ দিব লাগে 3 বাদ দিব লাগে ইয়াত চোৱা তোমালোকে 3 এর লগত আৰু √2 আছে গতিকে ইয়াৰ পৰা যেতিয়া আমি 3 বাদ দিম কি থাকি যাব ইয়াত আমাৰ √2 থাকি যাব তার পিছত আকৌ আমি a3 এর পৰা a2 বাদ দিম a3 এর মান কিমান 3 plus 2 √2 তার পৰা আমি কি বাদ দিম a2 এর মান 3 plus √2 বাদ দিম দিলে কি হ'ব ইয়াত চোৱা তোমালোকে 3 plus 2টা √2 আছে ইয়াত তার পৰা 3 plus এটা √2 বাদ দিব লাগে গতিকে 3 plus 2টা √2 পৰা যেতিয়া 3 plus এটা √2 বাদ দিম আমাৰ ইয়াত কি থাকিব এটা √2 থাকিব হেতু হল এটো √2 থাকি গল ঠিক তেনেকে a4 এর পৰা a3 বাদ দিব লাগে a4 এর পৰা a3 বাদ দিলে কি হয় a4 এর মান আছে 3 plus 3 √3 3 plus 3 √2 তার পৰা কি বাদ দিব লাগে a3 মান 3 plus 2 √2 দিলে কি হয় চোৱা ইয়াত 3 এর লগত 3 যোগ 3টা √2 আছে তার পৰা 3 যোগ 2টা √2 বাদ দিব লাগে
তিনিৰ পৰা তিনি গ'লে তো শূন্যই হয় তিনিটা ৰুট টুৰ পৰা যেতিয়া দুটা ৰুট টু বাদ দিবা আমাৰ এটা ৰুট টু থাকি যাব চোৱা তোমালোকে মানটো একে ওলাই আছে গতিকে আমাৰ ডি যিটো সাধাৰণ অন্তৰ তাৰ মান কি মান হ'ব ৰুট টু হ'ব ৰুট টু এতিয়া ই এটা আমাৰ এপি গঠন কৰিছে আৰু ইয়াৰ আমি পৰৱৰ্তী তিনিটা পদ উলিয়াম পৰৱৰ্তী তিনিটা পদ কেনেকৈ হয় এই যিটো আমাৰ অন্তিম পদ 3 + 3 √2 তাৰ লগত কি কৰিব লাগে আমাৰ ডিৰ মান সাধাৰণ অন্তৰ কিমান উলিয়ালো আমি √2 উলিয়ালো সেইটো যোগ কৰিব লাগিব ইয়াত চোৱা আমি কৰি দিছো 3 + 3 √2 যেটো অন্তিম পদ তাৰ লগত কি যোগ কৰিছো এটা √2 যোগ কৰিছো যেটো সাধাৰণ অন্তৰ গতিকে 3 তো থাকি গল তিনিটা √2 লগত যেতিয়া আনো আৰু আন এটা √2 যোগ হ'ব তেতিয়া কি হ'ব ইয়াত 4 √2 হ'ব 3 + 4 √2 হল ইয়াৰ লগত আকৌ আমি ডি যোগ কৰিম কিমান হ'ব 3 + 4 √2 লগত আন এটা যেতিয়া √2 যোগ কৰিম 5 √2 হ'ব 3 + 5 √2 ইয়াৰ লগত আকৌ যেতিয়া আমি ডি যোগ কৰিম সাধাৰণ অন্তৰ কিমান হ'ব 3 + 5 √2 লগত যেতিয়া আন এটা √2 যোগ দিবা 6 √2 হ'ব 3 + 6 √2 চোৱা তোমালোকে এতিয়া আমাৰ পৰৱৰ্তী তিনিটা পদ আমি লিখি লম কিমান অন্তিম পদটো আছিল 3 + 3 √2 তাৰ লগত কি উলিয়ালো আমি 3 + 4 √2 তাৰ লগত আমাৰ কিমান হ'ব আকৌ 3 + 5 √2 তাৰ পিছত আকৌ আমাৰ কিমান হ'ব 3 + 6 √2 চোৱা তিনিটা পৰৱৰ্তী পদ এনেকে মান উলিয়ায় ইয়াত চোৱা আমি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 আৰু 5 এই পাঁচটা অংক কৰি দিলো বাকি কেইটা অংক ঠিক একে নিয়মেৰে হ'ব আৰু তোমালোকে যেটো ঘৰত কৰিবা এটো আমি হোমৱৰ্ক দিলো বাকি কেইটা বৰ বাকি গিলা তোমালোকে নিজে ঘৰত কৰিবা ইয়াৰ পৰা প্ৰত্যেকবাৰে তোমালোকে মেট্ৰিক ফাইনাল পৰীক্ষাত কি আহে এটা হলও অংক ইয়াৰ পৰা আহিব গতিকে মোস্ট ইম্পৰ্টেন্ট অংক এইবোৰ তোমালোকে অলপ ঘৰত খুব মনোযোগৰে কৰিবা আৰু পৰৱৰ্তী আমাৰ ভিডিঅ'বোৰ পাবলৈ তোমালোকে লাইক কমেন্ট কৰা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ লগৰ বন্ধুবৰক শেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এই ভিডিঅ'বোৰ চাই অতি সহজৰে বিনা মূল্যত ইউটিউবৰ পৰা অধ্যয়ন কৰিব পাৰে আৰু ভাল মাৰ্ক গটাব পাৰে তাৰ কাৰণে আশা থাকিল ধন্যবাদ